গুড মৰ্ণিং এভৰিৱান। আমি আজি মৰ্ণিঙে ওলাইছোঁ আৰু মোৰ বন্ধু যিহেতু প্ৰবালৰ ৰয়েল এনফিল্ড বাইক এখন চলাব মন গ'ল। আমি এতিয়া ৰয়েল এনফিল্ড বাইক বিচাৰি দুদিনমানৰ পৰা ফোন ফান কৰি আৰু এতিয়া দুজেগামানত ফোন ফান কৰি কেইদিনমানৰ আগতে আমি এতিয়া গৈ আছোঁ ৰয়েল এনফিল্ড বুলেটৰ সন্ধানত। খুব মজাকৈ দুইটা গৈ আছোঁ। আমি এতিয়া যাম একেবাৰে ঘৰৰ পৰা ওলাই আছোঁ চাচনি মাজে হৈ আপোনাৰ পাণধোৱা ঘাটত ওলাই চাবুৱাত ওলাই তিনিচুকীয়াত। এইয়া মজাকৈ আমি এতিয়া মেৰবিলৰ মাজেদি যাম। মেৰবিলত একদম মানে খুব ধুনীয়া পৰিৱেশ। ৰাইজে ধান কাটিছে আৰু লাহেকৈ তাৰপাছত খুব ধুনীয়াকৈ ইয়াত মানে আপোনাৰ এতিয়া আহিব পৰিভ্ৰমী চৰাই। পৰিভ্ৰমণ কৰি আৰু মানে বহু বিদেশৰ পৰা দূৰৰ পৰা চৰাই আহে ইয়াত চৰাই ধেৰ দেখিবা। ধুনীয়া পৰিৱেশ কি মজা পৰিৱেশ। কাম চৰাই চাম চৰাই এইবিলাক হা এইবোৰ চোৱা চৰাই হাঁহে লগতে চৰি আছে। পুৰা ইয়াত মানুহে ভোজ খাবলৈ আহিব, ভোজ খাব আহিব, থাকি দিব আহিব। সেইখনৰ পিছত দিহিং নৈ। এতিয়া ইপাৰে যাম। ইয়াত আপোনালোকে আহিব চাব আহিছে ৰয়েল এনফিল্ড মানে ডিব্ৰুগড় যাবৰ কাৰণে টেঙাখাট হৈ এবাৰ চাচনি হৈ ইপাৰে আপোনাৰ পাণধোৱা এবাৰে চাচনি চাগে মেৰবিল। খুব মজা ইয়াত। আমি এতিয়া ইয়াত পাৰ হ'ম। অৱশেষত যেনিবা বাইকখন লোৱা হ'ল, যিহেতু আমাৰ গধূলি হৈ গ'লগৈ, একেবাৰে সন্ধিয়া হৈ লাগিলে আৰু 7মান বাজি গ'ল। এতিয়া আমি ঘৰত যাম। এতিয়া বাইক ল'লে আৰু আজি হৈ গ'ল। কালি বসন্তি উঠাই দিলে দেই ল'ৰাই। এই কেনেকুৱা ফিল্ডটো, বুলেট লোৱা ফিল্ডটো কেনেকুৱা কোৱা? কি কেনেকুৱা মোৱা চোৱা মুচিছা যে কোৱা কেনেকুৱা লাগিছে এতিয়া অনুভৱটো কোৱা আকৌ। এতিয়ালৈকে ঠিকেই এইয়া লৈছে দেই ৰাইজে বুলেট। আমাৰ মায়ে ধান শুকুৱাই আছে। মজা গুড কণ্ডিশ্যনতে পাইছে আৰু ঠাণ্ডাবাদ ধুনীয়াকৈ তিনিচুকীয়াৰ পৰা আনিলোঁ। কালি ব্লগটো যিহেতু এতিয়া নহ'ল, আজি মানে কমপ্লিট কৰি দিছোঁ আৰু। এইখনৰ মানে এটা প্লাছ পইণ্ট মই খুব ভাল পাইছোঁ। এইখন BS4 হয়, এইখন কিক আছে। একেটা কিকত ইয়াত মজাকৈ ইচ্ছা। মোৰখন আকৌ মানে কি হ'ল, মোৰখন মেটিয়ৰ হয়, মোৰখন এইটো কিক নাই। ধুনীয়া বাইক আৰু অলপ ধুব লাগিব, লেতেৰা পেতেৰা হৈ আছে। বাকী চব মজা এইখন। আৰু এইডাল লগাই ল'লে যে এইডাল যেতিয়া লগাব মানে অলপ ভাইব্ৰেটটো অলপ কম হয়, নহ'লে এনেকুৱা কপে নহয় বাপৰে। হ'লেতো সেইটোৱে অলপ ফিল্ডটো থাকিবই। এগজষ্ট লগোৱা আছে এডাল ধুনীয়াকৈ মজাকৈ। এইফালে যে পাৰ্টি মজাকৈ পাৰ্টি দিব। আমি এতিয়া থ'বলৈ যাম ঘৰত। কালি আমাৰ ঘৰতে থাকি দিলোঁ, তিনিচুকীয়াৰ পৰা আহোঁতে দেৰি হৈ গ'ল।
হয় নাই? এতিয়া যাম আৰু থ'বলৈ। এইখনৰ পোৱালি এইখন মানে এখনে ইয়াক পোৱালি দিলে, কোম্পানীয়ে পোৱালি দি আছে। কাৰণ কেলৈ এইখন মানে আপডেট মডেলটো হ'ল এইখন মেটিয়ৰ 350। মেটিয়ৰ 350 ইয়াৰ উইনচিলখন লগাবা পাবাল। তাৰপৰা আৰু তোমাৰ এইফালে পিছফালে এইটো বেক চাইডৰ এইটো কি বুলি কয় জানো, লগাই দিবা। নহ'লে এখন আঙুঠি লাগি আছে ন, মজা লাগি যাব তেতিয়া। তোমাৰ ওলোটাকে আছে ডিস্কখন, তোমাৰ সোঁহাত আছে চোৱা, বাওঁ চাইডে, মোৰ আছে সোঁ চাইডে। তোমাৰ আছে চেঞ্চ পকেটটো, দেই পাৰ্থক্যটো তোমাৰ চেঞ্চ পকেটটো আছে ৰাইট চাইডে, মোৰ আছে লেফ্ট চাইডে। সেইটোৱে মডেলটো এতিয়া আপডেট আৰু অলপ। আৰু চেঞ্চ পকেট আৰু ডিস্ক মানে দুইটা চাইড উল্টা কৰিব লাগে সেয়াই আৰু চব গাড়ী লেতেৰা পেতেৰা থাকিলে কিমান বেয়া দেখে। এতিয়া ধুই দিলে চাকাক হৈ গ'ল। প্ৰবাল ঘৰলৈ গ'ল বাৰু এতিয়া, বাইকখন যিহেতু পালচাৰ এখন লৈ আহিছিলেহি, সেইখন দৰকাৰ হৈছে বুলি গ'লগৈ ঘৰলৈ। আমি এতিয়া এইখন এই বিকাশ আৰু মই দিব যাম। এখন লগত মোৰখন লৈ লৈছোঁ আৰু দুটাই মোৰখনত আহিম, এখন এতিয়া তাই ঘৰত দিব যাম। বন্ধু বুলি সহায় কৰি দিছোঁ আৰু কালি বাইক চোৱাৰ পৰা অনালৈকে এতিয়া ধোৱালৈকে আৰু এতিয়া ডেলিভাৰী এতিয়া দিমগৈ বাইক আৰু মিছেছক, মাক দেউতাকক, চাৰা পাৰেচ চাকা ৰাখাই চকাচক হৈ গৈছে। এইয়া পলিচ চলিচ মাৰি ধুই পলিচ মাৰি মজা হৈ গৈছে চব।